বন্ধুসকল বহুত দিনৰ মূৰত ফুৰিব আহিলোঁ আমাৰ ডিং পাটকাই বৰ্ষাৰণ্যত। লগতে এই দুটা ভাইটিক জোৰ জবস্তি ধৰি লৈ আহিলোঁ। এই হ'ল আমাৰ দ্বীপ, এই হ'ল আমাৰ সমৰজিৎ। আপোনালোকে হয়তো চিনি পায়। এইটো বহুত পুৰণা মন্দিৰ, আমাৰ পানথাৰী মন্দিৰ বুলি কয়। ইয়াৰ ইতিহাস বাৰু মই ভালকৈ নাজানো, তথাপিতো আহিলে ইয়াতে মানে ইমান ধুনীয়া পৰিৱেশ, মন চন হাত পৰি যায়। কিবা এটা ঐশ্বৰিক শক্তি থকা যেন অনুমান হয় আমাৰ ইয়াতে। আমি এই চাইকেলতে আহিছোঁ, বুঢ়া চাইকেল দুখনমান লৈ আহিলোঁ। এনেইতো আমি বাইকত বা গাড়ীত আহিব পাৰোঁ, কিন্তু ৰাস্তাৰ অৱস্থা ইমান ভাল নহয়, গতিকে চাইকেলতে অহাটো ভাল হ'ব বুলি ভাবিলোঁ। এইফালে ধুনীয়া ধাননি পথাৰ চাৰিওফালে। আমাৰ গাঁওখনো এইটো চাইডে আছে, অলপ আগত কমাৰ গাঁও। এই ডিং পাটকাই দাঁতি কাষৰী এখন গাঁও, খুব ধুনীয়া সুন্দৰ পৰিৱেশ। গতিকে মই বহুত দিনৰ মূৰত ঘৰলৈ আহিলোঁ, ঘৰত নাথাকোঁ চাকৰি সূত্ৰে যিহেতু। গতিকে আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ। আগলৈ গৈ থাকিম আৰু দেখাই থাকিম। এতিয়া আপুনি মন্দিৰটো এবাৰ চাওক, আৰু মই নিজেতো ওলোৱাই নাই, ময়ো ওলাই দিছোঁ এবাৰ। এই আৰু খুব সুন্দৰ পৰিৱেশ। এতিয়া ডিং পাটকাই বৰ্ষাৰণ্য এতিয়া সদ্যহতে অতি বেছি দিন হোৱা নাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে। গতিকে আগৰ দৰে ইমান ইয়াত ভিতৰত ওলোৱা সোমোৱা কৰিব নোৱাৰি, কিছুমান নিষেধাজ্ঞা আছে। গতিকে যিমানখিনিলৈকে যাব পাৰি আমি সিমানখিনি ঘূৰিম। ইয়াতে বহুত নৈ নিজৰা আছে, ইয়াৰ বিষয়ে মই পাছত আৰু ক'ম। এই কিয় বিখ্যাত, কি হয়নো ইয়াতে, বৰ্ষাৰণ্য কেলৈ কয়। এতিয়ালৈ বাই বাই, গৈ আছোঁ আগলৈ আৰু দেখাই আছোঁ।